वेलकम बैक टू माय यूट्यूब चैनल चिन्मय ब्लॉग्स। तो এতিয়া 5:12 আমাৰ যাত্ৰা আৰম্ভ ফুৰিব যাম এবাৰ মানে গুৱাহাটী চিটি ব্লগ ফুৰিব যাম। তো ব্লগ 5:12 আমাৰ যাত্ৰা আৰম্ভ। তো চাওক যাত্ৰাটো। তো গাইস 5:22 হৈছে আমাৰ যাত্ৰা আৰম্ভ। তো যাত্ৰাটো চাওক। তো গাইস 5:40 ৰাতিয়ে হৈ আছে, লাইট জ্বলি আছে, অলপ অলপ আন্ধাৰে হৈ আছে। তো বলক দে আমি গৈ আছো গুৱাহাটী অষ্টকান্ত মন্দিৰত গৈ আছো। তো অলপ অলপ ৰাতিয়ে হৈ আছে। তো বলক পৰৱালৈকে গুৱাহাটী পাম। বলক গাইস গানে আর লাউড রাখতে নাকি স্টপ মানে কপিরাইট লেগে যাওয়া পরে। তো বলো গাইস আমি গণেশ মন্দির পালো। তো পালে মোটামুটি গুয়াহাটি আর বেশি দিন নাই। তো বলো গাইস তো এইখন ব্ৰহ্মপুত্ৰত নতুনকৈ হৈ থকা দলংখন বনাই আছে। এইখন দলং উত্তৰ গুৱাহাটীৰ পৰা এইফালে এইটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে বনাই আছে এইখন দলং। আৰু এইটো কি গাইছ চাওকচোন, এইটো খচৰ দাঙি লৈ যাব গাইছ। আৰু গাইছ এইখিনি ঠাইত আজি বহুত মানুহ মানে আজি ইয়াত অস্থি দিয়া হয়। মানে হিন্দু ধৰ্মশাস্ত্ৰ মতে মানে মানুহ মৰিলে তেওঁৰ অস্থি মানে এইখিনি ঠাইত দিলে ভাল বুলি কয়। আৰু ব্ৰহ্মপুত্ৰ নদীৰ এইটো ঘাটত মানে অস্থি দিয়ে। আৰু ইয়াৰ ওপৰত লাগিলে মই বেলেগকৈ ভিডিঅ' বনাম। তো গাইছ এতিয়া বলক আমি মন্দিৰলৈ যাওঁ। তো বলক গাইছ তো গাইছ এইটো মন্দিৰ মানে এইফালে যাব লাগিব। মানে মেইন মন্দিৰটো অলপ ওপৰত আছে, পাহাৰৰ ওপৰত। তো এইফালে যাব লাগিব। তো বলক গাইছ তো আধা আহিলোঁ আৰু আধা যাব আছে। তো বলক এই ষ্টেপবিলাক পকাৰে বনোৱা নহয়, শিলত কাটি কিনে বনোৱা সেইকাৰণে সমান নহয় এইবিলাক চব। এই মন্দিৰটো 1720 চনত আহোম ৰজা শিৱসিংহই বনোৱা বুলি এটা জনশ্ৰুতি আছে। আৰু চাওকচোন তেতিয়াই বনোৱা মন্দিৰ আৰু ষ্টেপবিলাক তেতিয়াৰ পৰা এতিয়ালৈ এনেকৈয়ে আছে। ইমান ধুনীয়া হৈ আছে, প্ৰায় 200-300 বছৰ হৈ গ'ল, এতিয়াও এনেকুৱাই হৈ আছে। আজিকালি মিস্ত্ৰী আকৌ
এইফালে বনাই থাকে, এইফালে ভাঙি থাকে। আৰু এইবিলাক 200-300 বছৰ হোৱাৰ পিছতো এনেকৈ আছে। তেতিয়াৰ দিনত না ইঞ্জিনিয়াৰ আছিল না কোনোবা আৰ্কিটেক্সাৰ আছিল, তো তেনেকৈ বনাইছিল। তো তেতিয়াৰ পৰা এনেকৈ আছে মন্দিৰ। তো গাইস তো গাইস ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউটো চাওক। এতিয়া আৰু অলপ ওপৰত যাব লাগিব, অলপ মন্দিৰটো আৰু ওপৰত আছে, বহুত ওপৰত আছে মন্দিৰটো পাহাৰৰ। তো অলপ যাব লাগিব। তো বলক গাইছ, এইটো ভিডিঅ'ত আপোনালোকক মন্দিৰটোহে দেখাইছোঁ। আৰু মন্দিৰটোৰ হিষ্ট্ৰীখিনি যদি ক'ব লাগে আপোনালোকে কমেণ্ট কৰক, মই নেক্সট এটা ভিডিঅ' বনাম, মন্দিৰটোৰ হিষ্ট্ৰীখিনি ক'ব চেষ্টা কৰিম। যদি লাগে হিষ্ট্ৰীখিনি কৈ ভিডিঅ' বনাব, তো কমেণ্ট কৰক। তো এইটো এটা সৰু মন্দিৰ আছে এইফালে, আৰু এইফালৰ পৰাও ব্ৰহ্মপুত্ৰ নদীটো দেখা পায়। তো ব্ৰহ্মপুত্ৰৰ ভিউ চাওক ওপৰৰ পৰা। তো ইয়াত ধুনীয়া বান্দৰ, মোবাইলটো মোৰ লৈ যাবই ধৰিছিল ভিডিঅ' কৰি থাকোঁতে। তো এইফালে আছে মন্দিৰ, মেইন মন্দিৰটো এইফালে আছে। তো গাইজ মেইন মন্দিৰৰ ভিতৰলৈ যোৱা গেট এইখন। এইফালে মন্দিৰৰ ভিতৰত যাব পাৰি। বাহিৰৰ পৰা এবাৰ চাই লওক। তো এইফালে এনেকুৱা মন্দিৰৰ ভিতৰ ভাগটো, আৰু এইটো মেইন মন্দিৰ। এইফালে মেইন মন্দিৰৰ ভিতৰত কেমেৰা এলাও নাই, তো মই ভিতৰত কেমেৰা নিব নোৱাৰিম ইয়াৰ পৰা। তো ইয়াৰ পৰাই দেখাইছোঁ আৰু মন্দিৰটো। তো মই ভিতৰৰ পৰা আহোঁ। তো গাইজ এতিয়া মন্দিৰৰ পৰা ওলালোঁ, তো যাব লাগে আৰু এতিয়া। তো আৰু গাড়ীত উঠিলোঁ, উঠাৰ লগে লগে চাওকচোন কেনে অন্ধকাৰ কৰি আহিছে, মেঘ আহিছে। তো লাইট জ্বলাব লগা অৱস্থা হৈ গৈছে। ঠাণ্ডাত যে দেখিছিল গুৱাহাটীত কিয় ইমান অন্ধকাৰ, তো এয়া চাওক অন্ধকাৰ, লাইট জ্বলাব লগা হৈ গৈছে। তো আগৰ গাড়ীখন চাচোন হেজাৰ্ট লাইট অন কৰি দিছে। তো বৰষুণ দি আছে, একো দেখা নাপায়, বাহিৰত একদম ৰাতি যেন হৈ গৈছে। তো এনেকৈ ঘৰলৈ গৈ আছোঁ লাহে লাহে। তো বলক। তো এতিয়া অলপ বৰষুণ কমিল, তো এতিয়া আমি এইখন হোটেলত অলপ গৈছোঁ, ভোজনালয়। নলবাৰী চাইডৰ পৰা আহিলে হাজো পাৰ হৈ আহি আৰু গুৱাহাটীৰ পৰা আহিলে হাজো নাপাওঁতে এইখিনিতে আছে এইখন ভোজনালয়। হোটেলখনৰ নাম শুনি আছিলোঁ বহুত, তো এবাৰ সোমাই চালোঁ। তো কিবা অলপ খাই লওঁ হোটেলখনত, চাহ তাহ ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, তো কিবা অলপ খাই লওঁ। তো গাইজ এনেকৈ আমি খাই আছোঁ, মিঠাই লৈছোঁ আৰু চাহ খোৱা নাই, মই ঠাণ্ডা এটা লৈছোঁ। মা আৰু বাবাই চাহ খাই আছে, মই এনেকৈ ঠাণ্ডা এটা লৈছোঁ। আৰু
তাতে খাই লওঁ নেকি। তো গাইজ খাই লৈ ওলাই আহিলোঁ। তো আৰু চাওকচোন বাহিৰৰ পৰিৱেশটো আৰু মেঘ আহিছে, অন্ধকাৰ কৰি আহিছে, একো দেখা নাপায়। চব গাড়ীয়ে লাইট চাইট জ্বলাই দিছে, অন্ধকাৰ হৈ আহিছে, ক'লা হৈ আহিছে এফালৰ পৰা। পৃথিৱী ধ্বংসই হয় নেকি আজি, যিটো পৰিস্থিতি দেখিছোঁ। তো আগৰ ফালে একো দেখা নাপায়। গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব। বাই বাই।